হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বনাবলৈ লৈছোঁ এয়া নাৰিকলৰ চিৰা। একেবাৰে কম বস্তু আৰু একেবাৰে সহজতে বনাব পাৰি। আৰু আহকচোন ভিডিঅ'টো শেষলৈকে আপোনালোকেও চাব। আৰু মই ল'লোঁ এয়া নাৰিকলৰ এইটো ওপৰৰ অংশটো এৰুৱাই ল'লোঁ। আৰু এতিয়া মই ইয়াৰ ক'লা অংশটো এৰুৱাই ল'ম, কাটি ল'ম। তাৰ পাছত মই এইখিনি ৰুকনিৰে দি ৰুকি ল'ম। আৰু মই এনেকুৱা ধৰণৰ এখন ৰুকনি ল'লোঁ আৰু ইয়াতে নাৰিকলখিনি মই এনেদৰে দীঘলকৈ ৰুকি ল'ম, চিৰা নিচিনাকৈ। এয়া মোৰ ৰুকা হৈ গ'ল নাৰিকলখিনি। এতিয়া মই ইয়াতে চেনি দিম 2-4 চামুচমান। আৰু মই এনেদৰে সানি ল'লোঁ নাৰিকলখিনি গোটেইখিনিত। আৰু এতিয়া মই কুকাৰটো বহাই দিলোঁ গেছত আৰু ইয়াতে দিলোঁ ঘিউ এচামুচ, যাতে নাৰিকলখিনি লাগি নধৰে কুকাৰত। এতিয়া মই নাৰিকলখিনি ঘনাই লৰাই থাকিম। গেছটো ল' টু মিডিয়াম ফ্লেমত ৰাখিলেই হ'ল। আৰু মই ইয়াতে 2টা ইলাচি দি দিলোঁ। ইলাচিটো নিদিলেও হয়, অপশ্যনেল। আৰু মই এনেদৰে ভাজি থাকিম নাৰিকলখিনি। এয়া মোৰ ভজা হৈ গৈছে নাৰিকল, প্ৰায় ভজা হৈছে। আৰু এনেদৰে ফৰফৰীয়া হৈ গ'লে নমাই দিলেই হ'ল। আৰু বনাবলৈ একেবাৰে সহজ হয় আৰু কম সময়তে হৈ যায়। এয়া নাৰিকল চিৰা মোৰ ৰেডি হৈ গ'ল। আৰু আপোনালোকে চাহৰ লগত এইটো পৰিৱেশন কৰিব পাৰে। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব